পোনপ্ৰথমে মই মোৰ জিকে ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ সকলোকে। গৈ আছোঁ আপোনালোকক টেকেলি পিঠা হৈ গৈ আছোঁ দেখাম আৰু এইফালে পাহাৰ হয় ব্ৰহ্মপুত্ৰ নদীও দেখাম আপোনালোকক। যিহেতু সেইটো ভিডিঅ'ত আপোনালোকক নদী দেখাব নোৱাৰিলোঁ কাৰণ আমি গৈ পাব নোৱাৰিলোঁ। আজি কিন্তু আপোনালোকক দেখুৱাম। গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব কাৰণ বহুত ধুনীয়া ঠাই দেখে। এতিয়া চিউলু দনুমত আহি পালোঁ। এইটো কয় চিউলু দনু। তাতে চিউলু চাওক, এতিয়া আমি ইয়াত আহি পালোঁ। কি এইটো টেকেলি পুতা ঘাটতলৈ গৈ আছোঁ। টেকেলি পুতা এইফালে আপোনাৰ জাৱন চাওক। এতিয়া আমি এইটো মাজেদি যাব লাগিব যিহেতু অলপ ৰাস্তা বেয়া আছে, বালিৰ ৰাস্তা হয়। নহ'লেও আমি যাম, বাইক লৈ আহিছোঁ। যাব পাৰে বুলি কৈছে। ইয়াতে তিনিআলিত সুধিলোঁ, মানুহ এজনক কৈ দিছে ধুনীয়াকৈ যাব পাৰে বুলি কৈছে। এতিয়া চাওক, সেইফালে আমাৰ ভাই আছে। এইফালে বালি হৈ নামিবলগীয়া হৈছে এতিয়া কাৰণ বালিত যাব পৰা নাই, চকা মানে সোমাই গৈছে, বহুত বালি হৈ আছে। এইটো চাওক, যাওক এয়া চাওক, সেইটো ৰাস্তাদি যাব লাগিব। আমি টেকেলি পুতা ঘাটলৈ গৈ আছোঁ। এতিয়া যাব লাগে। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব, বহুত ভাল লাগিব কাৰণ আপোনালোকক দেখুৱাম। চলো, আমি গৈ আছো এতিয়া। ভাই মোক এৰি যাবি নেকি? মোক লৈ যা আকৌ। হেই এৰি নাযাবি, ময়ো যাম। চলো, মাজুলী হিমা হয়, ইয়াৰ পৰা লখিমপুৰ ডিষ্ট্ৰিক্ট পৰেগৈ কাৰণ হিমা বুলি ক'ব লাগিব, হিমাই হয়। আমি টেকেলি পুতা ঘাটলৈ গৈ আছো। চাওক কেনেকে ৰাস্তাত গৈ আছো, জংঘল বালিও আছে। ভাই পৰি যাবি। চাওক এইফালে জামন গছ, কি ধুনীয়া গোন্ধ আহিছে, ফেন এটা আহিছে। ভাই পৰিবি। আৰে ভাই ৰাস্তা। চাওক, যিহেতু নদীৰ ওচৰত আহি পাইছো, ইয়াত পানী আছে ধুনীয়াকে পানী। সেইফালে সেইটো ৰাস্তা দি মানে এটা ৰাস্তা আছিলে, সেইটো দি আহিব লাগিছিলে, কিন্তু আমি বেলেগ ৰাস্তা দি আহিলোঁ। ইয়াতে ৰাস্তা নাই, ইয়াতে পানী আছে, যাব নোৱাৰি। ইয়াত গ'লে মানুহ বাইক ফচি যাব মানে, সেইটো কাৰণে আমি সেইটো ৰাস্তা দি যাম। আপোনালোকক অলপ নদীখন দেখুৱাম কাৰণ এইটো চাওক নদী আছে। এইফালে মানুহ চাওক, এইফালে নদী। ভাই বাইক ঘূৰা। আমি এতিয়া বেলেগ চাইডে যাব লাগিব। এইফালে নদী কিমান একদম এয়া চাওক, বালি ৰাস্তা হয়, যেনে তেনে যাব লাগিব কাৰণ ফচি গৈছে, চকা ফচি গৈছে। এইটো চাওক, যাব মানে নামিব লাগিব। চাওক এতিয়া আহি আমি বগৰী গছ লগ পালোঁ। ইয়াতে বগৰী লাগি আছে, এতিয়া বগৰী খাম। এয়া চাওক, বগৰী ধুনীয়াকে লাগি আছে। ভাল লাগিছে নে খাই? ভাল লাগে, মজা ন? বহুত দিনৰ মূৰত আজি চাওক, সঁচাকে ভাল লাগে, বহুত ভাল লাগে। ভাল লাগে, আপোনালোকে লাগে যদি লৈ আহিম বাৰু। পকা দেখোন, মজা লাগিছে, মজা। ভাগৰ লাগি গ'ল কাৰণ বালিৰ ৰাস্তা আপোনালোকে দেখিছে কিমান কষ্টৰে আহিছোঁ। এতিয়া চাওক, আগলৈ যাবলৈ ভয়ো লাগিছে কাৰণ তাত আগত ৰিক্স নাই, বহুত কিবা কিবি ওলায়। নদীটো দেখিলে সেইটোৱে ঘাট আছিলে আচলতে, আগত আৰু আছে কিন্তু যাব পৰা নাই কাৰণ বাইকখন ফচি গৈছে। এতিয়া ইয়াৰ পৰা ঘূৰি যাব লাগিব কাৰণ যিহেতু আমি য'ত যাব লাগিছিলে যাব নোৱাৰিলোঁ, বহুত দূৰ আছে বোলে। আৰু ইয়াত নিজান পৰিৱেশ আৰু ইয়াতে বহুত ৰাস্তা বেয়া, আপোনালোকে দেখিছে কাৰণ কষ্ট। আগলৈ গ'লে আৰু চিটুৱেশ্যন বেয়া হৈ যাব কাৰণ আগত অলপ ৰিক্সো আছে বহুত আৰু বালিমহীয়া ৰাস্তা, ইমান বালি, চকা সোমাই গৈছে। যদি পটককৈ বাইক চাইক বেয়া হৈ যায় আহিব নোৱাৰিম কাৰণ ইয়াত কোনো নোযোৱাটো ডিচিশ্যনটো লৈ পেলাইছোঁ কাৰণ ঘূৰি যাব লাগিব ইয়াতে। আপোনালোকে বেয়া নাপাব কাৰণ দেখাব নোৱাৰিলোঁ আপোনাক। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ কাৰণ ঘূৰি যাব লাগিব। আপোনালোকে চাই থাকিব এনেকৈ ভিডিঅ', আপোনালোকে মৰম দিব আশা কৰিলোঁ। জয় অসম। ধন্যবাদ আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে।